নলেজৰ ভিতৰত মোৰ জ্ঞানৰ ভিতৰত মই কিছুমান যুৱকসকলৰ লগতে মই কিছুমান এনেকুৱা যুৱকক দেখা পাইছোঁ তেখেতে উদ্ভণ্ডালী চঞ্চল এই বিষয়ে মই ক'ব বিচাৰিম আজিৰ যুৱ সমাজে মোৰ দৃষ্টিত ভালতকৈ বেয়াকে বেছি পছন্দনীয় ভাল সাইডটো কম ল'ব খোজে আৰু বেয়া সাইডটো বেছি লোৱাৰ মানে আজিৰ তাৰিখত মই দেখা পাই আছোঁ আৰু এটা বস্তু দেখা পাই আছোঁ ভাল বস্তুটো তেওঁলোকে আকোৱালি নলয় বেয়া বস্তুটোকে তেওঁলোকে আদৰ্শ হিচাপে মানি লয় এনেকুৱা বহুতো উদাহৰণ দিব পৰা যায় কিন্তু উদাহৰণৰ ওপৰত মই সিমান বহলাই নকওঁ মই অলপ ক'বলৈ খুজিম সেইটো হ'ল আজিৰ যুৱ সমাজে যুৱকসকলে গাড়ী বাইক যেনেকুৱাভাৱে চলায় আৰু যেনেকুৱা স্পীডত যেনেকুৱা গতিত তেওঁলোকৰ চলিব লাগে তাতকৈ মাত্ৰাটো বেছি হৈ যায় আৰু এটা সময়ত মানে তেখেতৰ কি হয় দুৰ্ঘটনা হৈ তেখেতে অকালতে মৃত্যুবৰণ কৰিবলগীয়া হয় আৰু কিছুমান যুৱক আছে মদ বিড়ি হাদা চিগাৰেট ভাং চিগাৰেট ৰজনীগন্ধা আৰু বহু কিবা কিবি খাই তেখেতৰ নিজৰ লাইফটো নিজৰ জীৱনটো যি জীৱনৰ মূল্য কোনেও দিব নোৱাৰে সেনেকুৱা এটা মূল্যৱান জীৱন তেখেতে নষ্ট কৰি পেলাই ডেষ্ট্ৰয় কৰি পেলাই ধ্বংস কৰি পেলাই আৰু কিছুমান এনেকুৱা যুৱক আছে তেখেতে নিজৰ ব্যক্তিগত ভালৰ পিনে নাচাই বেলেগক ক্ষতি কৰাৰ লগতে মাক দেউতাকৰ ক্ষতি কৰাৰ কাৰণে তেওঁলোকে যি ক্ষতি হোৱাৰ বেয়া যি বস্তু সেই বস্তুটো তেওঁলোকে আঁকোৱালি লোৱাৰ পিছত তেওঁলোকে নিজেও ক্ষতি হয় সমাজত তেওঁলোকৰ মাক দেউতাকে তেওঁলোকৰ কাৰণে সমাজত মুখ দেখাব নোৱাৰা অৱস্থা হয় আৰু মই সেইকাৰণে যুৱকসকলক বা যি নৱপ্ৰজন্মসকলক আহ্বান কৰিম যে আপোনালোকে ভাল বস্তুটো আঁকোৱালি লওক বেয়া বস্তুটো এৰি দিয়ক